কিন্তু আৰামছে কলি কিমান ওচৰৰ পৰা দেখিয়ে থাকিলেহেঁতেন গোটেই দিনটো আমাৰতে মানে সি বহুত পইচা কমকৈ দিলে সেইটো সেই ফুটকেইটা দি তাকে মই কেতিয়া থিয় হৈ থাকোঁ তোমাৰ লগত। সুপ্ৰভাত, মোৰ অন্য এটা ভ্লগলৈ স্বাগতম। এতিয়া মই জিমৰ পৰা আহিলোঁ, আহি গা পা ধুই ভগৱানক সেৱা কৰি আজৰি। আৰু আজি যিহেতু মঙলবাৰ, সেইবাবে এতিয়া প্ৰটিনৰ কাৰণে পনীৰ লৈ আহিছিলোঁ, পনীৰকে বনাই খাওঁ আৰু অলপ। এনেই মই ইমান এটা পনীৰ খাই ভাল নাপাওঁ, একদম বেয়া পাওঁ, কিন্তু উপায় নাই এতিয়া। প্ৰটিন নহ'লে মানে আজি জিমত একেবাৰে ৱৰ্কআউট কৰিবলৈ ষ্ট্ৰেংথে নাইকিয়া নিচিনা লাগি আছিলে, কাৰণ কালিও পূজা আছিলে, একো খোৱা নাছিলোঁ, প্ৰটিন ইনটেক কমপ্লিট হোৱা নাছিলে। সেইটো কাৰণে এতিয়া পনীৰ খাম আৰু অলপমান হ'লেওতো পাম। আৰু সদায় মই জিমৰ পৰা আহি পেলাই আজৰি হৈ পেলাই আগফালে এনেকৈ বিস্কুট কেইটামান লৈ আহোঁ। আমাৰ ইয়াক খোৱাবলৈ ভাঙি দিব লাগিব, তই এনেকৈ খাব নোৱাৰিবি। ৰকি বিল্লা বহুত ষ্ট্ৰাগল কৰি পেলাই খাব লগা হৈছে দেখোন। ভিতৰত এতিয়া মোকো ৰুটি খাবলৈ দিলে, গতিকে মই ৰুটি খাওঁগৈ। আৰু মোৰ মিনি ব্লগ যোনে যোনে চাই তেওঁলোকেতো জানেই যে মোৰ এটা বহুত ডাঙৰ চুঙা আছে, ৰ'ব দেখাই আছোঁ। মোৰ কাৰণে নাজানো মাত্ৰ, কিন্তু এইটোত মই পইচা জমা কৰি আছোঁ, এদিন নহয় এদিন কামত আহিব বুলি। আজিয়ে জিমৰ পৰা আহি পেলাই কেইটকামান পালোঁ, সেইকেইটা এতিয়া জমা কৰিব লাগিব। তাৰ পৰা পাবলৈ আছিলে 900 আৰু 100 টকা এটা স্কেম কৰি পেলাই পূৰা 500 টকীয়া দুটা লৈ ল'লোঁ। এতিয়া মোৰ এই ব্ৰেচেছ ট্ৰিটমেণ্টটো কমপ্লিট নোহোৱালৈকে ইয়াত ভৰাই থাকিম, আৰু তাৰপিছত কমপ্লিট হোৱাৰ পিছতে উলিয়াম যিমান ওলাই। আৰু সেইটোৱেদি নাজানো কি কৰোঁ, লাডাখো গুচি যাব পাৰোঁ, ক'ৰবাত ট্ৰেইন জাৰ্ণি কৰিবও গুচি যাব পাৰোঁ, কিবা এটা কিনি ল'বও পাৰোঁ, চাই লওঁ কি কৰোঁ, সেইটো পিছত দেখা যাব। কিন্তু এতিয়া জমা কৰি থাকোঁ মাত্ৰ, কাৰণ বুন্দ বুন্দ সে হি সাগৰ বনতা হে। আপোনাৰো আছে নাই বাৰু এনেকুৱা দীঘল বস্তু এটা? একজেক্টলি ইয়াত কিমান আছে মোৰতো হিচাপ নাই বাৰু, হ'লেও এনেকৈ মাজে মাজে টৰ্চটো মাৰি পেলাই চাই থাকোঁ। এতিয়া কিবা এটা দেখোঁ আৰু আছে বুলি, এতিয়া আপোনালোককো দেখাই আছোঁ, চাই থাকক। 200, 100, 500 আৰু তলত আছে, সেইকণলৈকে ভৰ্তি হৈছে। আৰু এতিয়া টাইম হ'ল 4:15 হ'ব হ'ল। আৰু এতিয়া ভিডিঅ' এডিটিঙৰ কাম আছিলে, চব কৰি ল'লোঁ। এতিয়া আগফালে এঘণ্টামান খোজকাঢ়োঁ, তাৰপিছত যিহেতু আজি মঙলবাৰ সেইবাবে হেৰিলৈও যাব লাগিব, মন্দিৰলৈ যাব লাগিব। 6টামান বজাত মন্দিৰলৈ যাম, আৰু অবিনাশ আৰু মনো যাব লগত। এতিয়া খোজকাঢ়ি থকাৰো বহুতকেইটা ৰিজন আছে বাৰু, মানে ফিটনেছৰ ওপৰত যিমান ফ'কাছ কৰি আছোঁ তাৰো ৰিজন আছে বহুতকেইটা। পিছত লাহে লাহে গম পাব, এতিয়াই নকওঁ বাৰু। চাৰিটা 15ত ষ্টাৰ্ট কৰিছিলোঁ খোজকঢ়া, আৰু এতিয়া 5:10 হৈছে। আৰু 5-10 মিনিট খোজকাঢ়োঁ, আৰু তাৰপিছত আকৌ গা পা ধুই মন্দিৰলৈ ওলাওঁ। গা পা ধুই আজৰি হৈ গ'লোঁ। এতিয়া ওলাওঁ মন্দিৰলৈ যাবলৈ। বডি পাম্পটো ভালেমান আছেই বাৰু, একেবাৰে নথকাও নহয়। এতিয়া গা পা ধুই উঠি ওলালোঁ, আৰু এতিয়া বিহপুৰীয়ালৈ যাওঁৱে যেতিয়া, দেউতাই এইটো জেঠাইহঁতৰ ঘৰত দিবলৈ দিছে। এইটো কালিৰ পূজাৰ প্ৰসাদ চাগে, আৰু লগতে ঘোল আছে, গতিকে এইখিনি লৈ পেলাই যাওঁ। আৰু এতিয়া সন্ধিয়া হ'বই হ'ল, আৰু ওলাই দিলোঁ। যিহেতু অবিনাশ আৰু মনো যাব, সেইবাবে গাড়ীখনকে লৈ যাওঁ। মনহঁতৰ ঘৰ পাই গ'লোহি। এতিয়া সি ওলাই অহালৈ ৰৈ আছোঁ, আৰু আহিব। কিছুমানে আহি গ'ল। কি হ'ল? খুলি দিয়া নিজে খোলা আকৌ। হে তুমি প্ৰিন্সেছ নেকি? তুমি প্ৰিন্সেছ নেকি? চব কৰি দিম, দৰ্জাখনো খুলি দিম। মই কি হয়, মই কেতিয়া থিয় হৈ থাকোঁ তোমাৰ লগত? কিবা এটা মেছেজ দিছিলা তুমি, এইটো আমাৰ আগৰ টিখৰ্চ ব্লগ হোৱাহেঁতেন ক'ব পৰা গ'লহেঁতেন চাগে। বৰ্তমান মই অবিনাশৰ ৰুমত কাবজা কৰি ল'লোহি। সি গা ধুই পেলাই সোমাই আছে, গতিকে তাৰ ৰুমত এতিয়া মই ইয়াতে শুই থাকিম আজি। এইখন বিচনা বিন্দাছ। মই সেইটো কাৰণে তলব নোলোৱা নাই। কিমান দেৰিকে গা ধুইছ যে? কি হৈছে? গা বেয়া হ'বলৈ কি হৈছে? গাটো বেয়া, কাৰণ মোৰ আপোনালোকেতো জানেই, যোৱাটোৰ লগত চাই পেলাই গম পাইছিলে মোৰ কি হৈ আছে। এয়া দেখিছে, গা বেয়া বুলি নকয়, গা হাত আৰু ভৰি বিষটো বিষেই। সেইটো বিষ লৈ পেলাই মানে মই অকণমান সোঁহাত সুৰ হৈ গ'ল, ইয়ালৈ মূৰলৈকে পাই গৈছেগৈ মানে, সেইটো কাৰণে অলপ গাটো বেয়া। যিহেতু এতিয়া এয়া দেখিছে লেঙে খোজকাঢ়িবলগীয়া হৈছে। ইমান কোহলি ৰিটায়াৰমেণ্টত কি ক'বা তুমি? কিছুমান টক্সিক মানুহক মই কিছুমান টক্সিক কথা মই ক'ব নিবিচাৰোঁ। কোৱাচোন। মানে চিনিয়ে নাপাওঁ মই, কোন কোহলি বা? কোন কোহলি? মই চিনি নাপাওঁ কাকো। মানে এতিয়া কোহলি যে টেষ্টৰ পৰা ৰিটায়াৰ হ'ল, যে তুমি টেষ্ট লাভাৰ, তুমি এনেকুৱা এখন টেষ্টনেছ নে যিখন তুমি মিছ কৰিছা? নহয়, মই টেষ্ট লাভাৰ বুলি নকওঁ। হয় তুমি, আৰে মই চিৰিয়াছলি কৈছোঁ, হয়। কোহলি ৰিটায়াৰ হ'ল, মোৰ ৰোহিত শৰ্মা ৰিটায়াৰ, কেনেকুৱা দুখ লাগিছে। তোমাৰো একে, মই বুজি পাইছোঁ। সেইটোৱে, মোৰ এতিয়া এখন এনেকুৱা টেষ্ট মেচ আছিলে যিখন মই মিছ কৰিছিলোঁ। দুখ লাগে আৰু এইবিলাকে।
এইটো বাৰ টেষ্ট মেচ তোমাৰ গুৱাহাটীত হোৱা কথা আছিলে, ভাবিছিলো আমি গোটেই কোনোবাই চাবলৈ যাম 5 দিনীয়া 2 দিন বা 3 দিন চালোহেঁতেন। কিন্তু মই আৰামছে কলি কিমান ওচৰৰ পৰা দেখিয়ে থাকিলেহেঁতেন গোটেই দিনটো, কি চাল লাগিলেহেঁতেন মানে। নাহিবি এতিয়া, নাহিবি সেইটো চাবা হা, মোৰ ওচৰত কেলে আহে জানা নাই? বাৰ্বি ক'ত গ'ল? ওপৰত নাছিলে দেখোন। অঁ আছিলে অঁ গ'ল। এতিয়া ওলাই আহিলোঁ গোটেইকেইটা মন্দিৰলৈ বুলি। মন 2 পেকেট ধূপ লৈ আহা। কেছ আনিছ নাই তই? মই আনিব পাহৰিলোঁ, অনলাইন দি দিম, তই দি দিবি। 2 পেকেট নে 3 পেকেট? 2 পেকেট লৈ হ'বনে? 2 পেকেটেই হ'ব। এতিয়া আহিছোঁ বুনিয়া লাডু ল'বলৈ 10টা, অবিনাশে ল'ব দিছে এইকেইটা। হনুমান মন্দিৰ আজি হৈ গ'ল নেকি আৰটি কৰি পেলাই, তেনেকুৱাহে লাগিছে দেখোন দেখাত। এই আৰটি কৰি হৈ গ'ল নেকি বাৰু? হৈ গ'ল চাগে, আজি অকণমান দেৰি হৈ গ'ল আৰু আমাৰ। আজি অহা দেৰি হৈ গ'ল আমাৰ। কি হৈছে? यूट्यूब स्टार्ट किया है, उसको सपोर्ट करना पड़ेगा। आगो पे ऐसे देखो अभी ऑफिस से वीडियो बना रहे हैं, अभी अच्छा काम कर रहा है। जय हो। এতিয়া আৰটি শেষ হৈ গ'ল, আমি ইয়াতে গোটেইকেইটা বহি আছোঁ। সৌৰভকো লগ পালোঁ, ইও আহে মঙলবাৰে। অঁ তই সেৱা কৰিলি? আমি এতিয়া কৰিবগৈ লাগিব তেতিয়া। এতিয়া গৈ পেলাই সেৱাটো কৰি লওঁগৈ। মন্দিৰ মে পায় মানে মন্দিৰত আহি এনেকুৱা লাগে ন, মানুহ মন্দিৰত আহিব লাগে। কি হ'ব লাগে ভাল চাই দিলে আমি সেৱা চেৱা কৰি আজৰি। গোটেইকেইটা তাকো একদম তাকো নহয়, এইটো আচলতে হেৰি ফুড, আৰটিৰ ফুড হয়। আৰটিৰ ফুড এইটো ফুড চবেই নাপায় মানে, হয় নাই? আমি আগৰ পৰা আহি থকা মানুহ না, আমি অলপ পুৰণা মানুহ। সেইটোক আগতে ভাড়া মাৰোঁতে মানে সি বহুত পইচা কমকৈ দিলে, সেইটো সেই ফুডকেইটা দি তাকে থাকোঁ আৰু যোৱা আৰু গাড়ীতে মৰ্টন এটা আছিলে, খাই লওঁ, খাই ধুনীয়া আৰু আছে। মই থৈ দিছোঁ তোমালোকে খাবলৈ দেই। মই কিনিছিলোঁ, মনত আছে দেই। বাই বাই টু মেইন আৰু ব্লগ টু মেইন। পিছলৈ বা কোনোবাই হেৰি কৰে বা গুগল পে'ত মেছেজ কিনো বাই চানুদা আছে, চানুদা যাওঁ এই লেঙা ভৰি যায় এনেকৈ, গতিকে মন নাযাওঁ এখন কেইবা ভৰি গ'লে বাই যা বাই বাই মন ব'লা আমি মোক ঘৰত নমাই দিবা। এতিয়া অবিনাশ আৰু মন দুয়োটাকে নমাই পেলাই আহিলোঁ। এতিয়া মোৰ ঘৰলৈ বুলি আহিলোঁ আৰু আগতে ৰৈ পেলাই মানে বজাৰ দুটামানো কৰিলোঁ, পাচলি কিনিবলৈ আছিলে, মায়ে কৈ পঠাইছিলে, সেইকেইটাও কিনি ল'লোঁ। এতিয়া ঘৰলৈ বুলি গৈ থাকোঁ আৰু।